हेलो फ्रेंड्स, अस्सलाम वालेकुम एंड नमस्कार। मोर आज रेसिपिটো हल भापत दिया इलिश माছ। भापत दिया इलिश माছ बनवार বাবে মই কেইপিছমান ইলিশ মাছ লৈ লৈছো, পিয়াজ লৈ লৈছো, আদা দুটুকুৰ লৈ লৈছো সৰু, নহৰু কেইটুকুৰমান লৈ লৈছো, বেহল লৈছো, কেঁচা জলকীয়া কেইটামান লৈছো, নিমখ লৈছো আৰু তেল লৈ লৈছো। আপোনালোকে যিকোনো তেল ইউজ কৰিব পাৰে। মই আজি প্ৰেছাৰ কুকাৰত ভাপত দিয়া ইলিশ মাছ বনাম। অতি কম সময়ৰ ভিতৰত ভাপত দিয়া ইলিশ মাছ ৰেডি হৈ পৰিব মোৰ। মই পিয়াজ, নহৰু, আদা, কেঁচা জ্বলা কেইটা আৰু বগা সৰিয়হখিনি পেষ্ট এটা বনাই ললো। আপোনালোকে কলা সৰিয়হ ল'ব পাৰে বা বগা আৰু কলা সৰিয়হ মিক্স কৰি ল'ব পাৰে, একো প্ৰব্লেম নাই। মই বগা সৰিয়হটো খাই ভাল পাওঁ, সেইবাবে বগা সৰিয়হটো লৈ লৈছোঁ। এতিয়া মই মাছখিনিত আগতীয়াকৈ নিমখ আৰু হালধি দি সানি ৰাখিছিলোঁ 10 মিনিটৰ বাবে। সেইবাবে মই এতিয়া হালধি ইউজ নকৰোঁ। মাছখিনিত মই পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ, নিমখ দি দিম, কাটি ৰখা পিঁয়াজখিনি দি দিম আৰু তেল দি ভালদৰে সানি ল'ম। নিমখ, জ্বালা আৰু তেলৰ পৰিমাণটো আপোনালোকৰ অনুযায়ী আপোনালোকে লৈ ল'ব। মোৰ অনুযায়ী মই লৈ লৈছোঁ। মাছখিনি মোৰ মিক্সিং কৰা হৈ গ'ল। এতিয়া মই বাতিখনত দি দিম। বাতিটোত মাছখিনি দিয়া হৈ গ'ল। এতিয়া অলপমান এই বাতিটো ধুই পানী দি দিম। ইয়াতে অলপমান পানী লৈছোঁ মই একেবাৰে। কেঁচা জলকীয়া কেইটা দি দিছোঁ। বাতিটোৰ ঢাকনিখন লগাই দি আছোঁ। ভালকৈ লগুৱাই দিব। গেছটো অন কৰি প্ৰেছাৰ কুকাৰ এখন দি দিছোঁ। প্ৰেছাৰ কুকাৰত অলপমান পানী দি দিম মই ইয়াতে। কমকৈ পানী দিছোঁ, চাব পাৰিছে। এতিয়া বাতিখন ভিতৰত সুমুৱাই দিম। সাৱধানে দি দিব। প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই দিলোঁ। 20 মিনিটৰ বাবে হ'বলৈ দিম। গেছৰ ফ্লেমটো মিডিয়াম ৰাখিছোঁ মই। প্ৰেছাৰ কুকাৰৰ চিটিটো ৰাখিবও পাৰে বা ওলোৱাই দিব পাৰে, একো প্ৰব্লেম নাই। 20 মিনিট হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ মই। প্ৰেছাৰ কুকাৰটো মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই বাতিটো ওলোৱাই ল'ম। প্ৰেছাৰ কুকাৰৰ পৰা বাতিটো ওলোৱাই ল'লোঁ। এতিয়া ঢাকনিখন গুচুৱাই দিছোঁ। এয়া মোৰ ভাপত দিয়া ইলিশ একেবাৰে ৰেডি। চাব, 20 মিনিটৰ ভিতৰত ভাপত দিয়া ইলিশ মাছ একেবাৰে ৰেডি। মই অলপমান সৰিয়হ আৰু পিঁয়াজৰ পৰিমাণটো বেছিকৈ দিওঁ, মই ভাল পোৱাৰ বাবে। আপোনালোকে কম বেছি পৰিমাণ কৰিব পাৰে, একো প্ৰব্লেম নাই। ভাপত দিয়া ইলিশ মাছৰ গ্ৰেভিটো বহুত টেষ্টফুল হয়, সেইবাবে মই সৰিয়হ আৰু পিঁয়াজৰ পেষ্টটো অলপমান বেছিকৈ লৈ লওঁ। ছাৰ্ভ কৰি দেখুৱাইছোঁ মই। এয়া মোৰ ভাপত দিয়া ইলিশ মাছ একেবাৰে ৰেডি। আপোনালোকে মোৰ ভাপত দিয়া ইলিশ মাছৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে মোৰ নেক্সট ভিডিঅ' যেতিয়া আহে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।